গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। গুড মৰ্নিং স্যার। মোৰ লগত সকলোৱে কোৱা, লিখা পঢ়া কৰে যি গাড়ী ঘোঁৰাত উঠেহি। লেখাপড়া করে যে গাড়ি ঘোড়া উঠেহি। নগেন তুমি কিয় কোৱা নাই? এইটো ফুল স্যার, সেইকাৰণে কোৱা নাই মই। কেনেকে? আপুনিতো বহুত লেখাপড়া কৰি চাকৰি পাইছা, আমাক পঢ়াবা সদায় সদায় চাইকেল মাৰি কিয় আহাতে? খগেন, স্যার। তোমাৰ পৰীক্ষাৰ ৰিজাল্ট একদম বেয়া হৈছে। কালি তোৰ দেউতাক স্কুলত মাতি আনিবি। আমাৰ দেউতাক মাতি আনিলে দেউতাৰ লগত আলোচনা কৰিব লাগিব, কিন্তু তাৰ কাৰণে যে ফিজ লাগিব স্যার। কিহৰ কাৰণে ফিজ লাগে? আমাৰ দেউতা যে উকিল স্যার, ফিজ নহলে আলোচনাই কৰিব নহয়। এইটো দেখোন নতুন ল'ৰা আহিছে আজি। বাবা তোমাৰ নামটো কি? স্যার মোৰ নাম চুলচুলীয়া। চুলচুলীয়া তুমি কোৱাচোন, শিক্ষকৰ স্থান ক'ত? স্যার মোৰ পিছফালে। শিক্ষকক সন্মান কৰিব নাজানা? চালা কুকুৰ, তোৰ দ্বাৰা একো হ'ব নহয়। প্ৰথম দিনা আহিয়ে তই এই কিয় স্যার? আমাৰ বাবাটো কৈছে তোৰ পিছত ইমান মাষ্টৰ লাগালো তথাপিতো তই পাছ কৰিব নোৱাৰা। নগেন তুমি এটা মৌখিক অংক কৰা। 15 জন মানুহৰ এটা ঘৰ বনাওঁতে 12 ঘণ্টা সময় লাগে। সেই ঘৰটোৱে 5 জন মানুহে বনালে কিমান ঘণ্টা সময় লাগিব? ইটা ঘৰ আৰু কিহৰ বাৰে বাৰে বনাব লাগে? আগতেতো 15 জনে বানাই দিলা, 5 জনক আৰু কিহৰ কষ্ট কৰি মৰবা দিয়া? এই মূৰ্খকেইটাক বুজাতে বুজাতে মোৰ মাথাই নষ্ট হ'ব। যেৰি তুমি কাল কেই প্ৰকাৰৰ কোৱা। ধুনীয়া ধুনীয়া, এতিয়া তুমি উদাহৰণ দিয়া। বঢ়িয়া বঢ়িয়া। নিজৰ জেকটো সেইকাৰণে ভাল হ'বই। ছাৰ ময়ে পাৰিম। ধুনীয়া, কোৱা তেতিয়াহ'লে। তাই যিকেইটা কৈছে গোটেইকেইটা ফুল। তাই ধুনীয়া নাছিল, তাই ধুনীয়া নাই, ধুনীয়া নাথাকেও। নিজেতো পঢ়বা নৰাই আনকো পঢ়া সুবিধা নেদা নাকি? বদমাচি কৰা জাগা নাপাৰ, ইফালে আগবাঢ়িয়া। ছাৰ মোৰ কি ভুল হ'ল কতো? তোৰ শুদ্ধই হৈছে। মই ছোৱালীক ধৰি কিয় কবি তই? ভৱিষ্যতে এনেকা ভুল নকৰিবি তই, নহ'লে তোৰ পিঠিত হাৰা গোটেই ভাঙি দিম।